নমস্কাৰ, মই আজি উপস্থিত হৈছোঁ অসমৰ ডিমৰীয়া অঞ্চলৰ মালয়বাৰী গাঁৱৰ চিত্ৰশিল্পী শ্ৰী অশোক কুমাৰ দাসৰ ঘৰত। তেখেতৰ পৰা চিত্ৰ সম্পৰ্কে কিছু কথা বুজ লোৱাৰ উপৰিও কম সময়ৰ ভিতৰত তেখেতৰ হাতৰ পৰশত প্ৰকৃতিৰ ওপৰত এখন পৰিপ্ৰেক্ষিত ছবি আমি উপভোগ কৰোঁ। এয়া অশোক কুমাৰ দাস। নমস্কাৰ, পোনপ্ৰথমে মই এনিডামা চেনেললৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই চেনেলৰ জৰিয়তে মই প্ৰকৃতিৰ ওপৰত এখন পৰিপ্ৰেক্ষিত ছবি আঁকিবলৈ প্ৰয়াস কৰিছোঁ। গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। অ চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আইৰে কে, অ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো, অ জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো, পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আইৰ কহি গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আইৰ কহি গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিচৰা নাই। মহা মহা সাগৰৰে কতনা লহৰ লেখিলো, মহা মহা নগৰীতে কতনা বাট হেৰুৱালো, মৰম জ্যোতিৰ পম খেদি খেদি, মৰম জ্যোতিৰ পম খেদি খেদি, বোৱালো বুকুতে অশ্ৰুধা, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই হয়তো নিতো হাজার জনৰ হাজার হৰাই পাওঁ তথাপি কিয় বিশেষ জনৰ মৰম বিচাৰি যাওঁ মহা নাট ঘৰে ঘৰে কণ্ঠ শুনিত নিগৰালো মহা শ্ৰোতা জনতাৰে মুখত হাঁহি বিৰিয়ালো ক্ষণিক মৌন পৰত কোনেনো ক্ষণিক মৌন পৰত কোনেনো পাতলাব মোৰ দুখৰে ভাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণলংকাৰ এটুকুৰালো হোৱা মেঘ ভাহি যায় মোৰো বনহংসই বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰো বনহংসই বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় বিজুলি চাকিৰ সৌ তাৰ বোৰতে নিয়ৰে ওলমি কিবা কথা পাতে বিশেষ বিন্দুত অঁকা এখনি মুখে এমুঠি অনুৰাগ দিছে ছটিয়াই মই এক যক্ষ মহানগৰীৰ মই এক যক্ষ মহানগৰীৰ মিছলীয়া মৰমত কাৰাৰুদ্ধ সোঁৱৰণি শ্ৰাৱণতে আবদ্ধ নিয়ন চাকিয়ে আজি চকু টিপিয়াই শৰত সন্ধ্যা মহানগৰী সজায় মাদকতা সানি আজি লিখিছো চিঠি চঞ্চল মেঘে যেন তাকে কঢ়িয়াই এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰো বনহংসই বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় যায়
আই মোৰ সোণৰে অসম, আই মোৰ সোণৰে মন্দিৰ, আই মোৰ ৰ'দত চিকেমিকে কৰে, আই মোৰ সোণৰে কলচী, সৰগ পৰশী, আই মোৰ জলমল জিউতি সৰে। আই মোৰ আইৰে চোতাল, আই মোৰ পাৰিজাত ফুলিলে, আই মোৰ গোন্ধে দহুৰি হৰে, আই মোৰ আইৰে মজিয়া সুগন্ধি জ্বলালে, আই মোৰ চৌপাশ আমোল মোল কৰে, আই মোৰ আইৰে থাপনা, আই মোৰ কত পূজাৰীয়ে, আই মোৰ কতনো পূজা যোগালে, আই মোৰ শংকৰ পুৰুষে কীর্তনে পড়িলে, আই মোর মাধবে বরগীত গালে, আই মোর আইরে শরণ, আই মোর ভকত সাপিছে, আই মোর শরণ সেবা করু বুলি, আই মোর সোণপিঠ কামপিঠ রতন পিঠ মিলিছে, আই মোর শিৰত লৈ চৰণৰ ধূলি, আই মোর নিচলা সেবক, হে আই মোর নিকিন পূজা ভাগ, আই মোর নিঘিনি লোয়াই তুলি, আই মোর
সেৱাৰ বঢ়াটোতা হেমিবা আই মাতৃ আই মোৰ দুখীয়ানি চলা বুলি আই মোৰ দুখীয়ানি চলা বুলি আই মোৰ দুখীয়ানি চলা বুলি ৱাও, কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ ছবি, কি সুন্দৰ ৰঙৰ ব্যৱহাৰ। আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীয়ে কিছু ৰঙৰ বিষয়ে শিকিব পাৰিব। আৰু ইয়াৰ উপৰিও আজি আমি অশোক কুমাৰ দাসৰ কিছুমান পানী ৰঙৰ ব্যৱহাৰৰ ছবি দেখুৱাবলৈ প্ৰয়াস কৰিম। আৰু আজি আমি এইখিনিতে আজি ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ। নমস্কাৰ।